অধিবেশনবিলাক জানুৱাৰী বা ফেব্ৰুৱাৰীত হয় এবাৰ নিৰ্বাচনৰ কাৰণে পিছুৱাই পেলাই এপ্ৰিলৰ হৈছে আৰু যোৱাকালি ধুমুহা আহি পেলাই বড়ো সাহিত্য সভাৰ যিটো প্ৰতিনিধি সভা এইটো যথেষ্ট ক্ষতি কৰিছে তো যিয়ে নহওক আমি তামোলপুৰত বড়ো সাহিত্য সভাৰ অধিবেশনটো অনুষ্ঠিত হোৱাৰ কাৰণে ভাল লাগিছে বড়ো সাহিত্য সভা বড়োৰ এটা জাতীয় সংগঠন যোৱা 60 বছৰ ধৰি বড়ো জনগোষ্ঠীটোক বিভিন্ন দিশত নেতৃত্ব দি আহিছে বড়ো সাহিত্য সভা আৰু সেইটো আজি বড়ো সাহিত্য সভাক বড়ো জনগোষ্ঠীৰ গাৰ্জেন হিচাপে ধৰি লোৱা হয় গতিকে আজি বড়ো সাহিত্য সভাৰ যিটো ভূমিকা এইটো আমাৰ কাৰণে সদায় স্মৰণীয় অনাগত দিনত বড়ো সাহিত্য সভা অধিক শক্তিশালী হওক বড়ো জনগোষ্ঠীক অধিক আগুৱাই লৈ যাবলৈ সক্ষম হওক বড়ো সাহিত্য সভাৰ নেতৃত্বই আজি যিখিনি দায়িত্ব লৈ আছে সেই দায়িত্বৰ পালন কৰাৰ দ্বাৰাই বড়ো জনগোষ্ঠী বিশ্বৰ বুকুত আৰু উজ্বলি যাওক সেইটোকে মই কামনা কৰিছোঁ নাই সেইটোতো আমাৰ একৰ্ডৰ যিটো স্পিৰিট মতে যিটো আছে তেখেতক এজন ছিগনেটৰী হিচাপে মুকলি কৰি দিব লাগে সেইটো আমিও আহ্বান কৰি আহিছোঁ আৰু যিখিনি জেলত বাকীখিনি আছে তেখেতসকলকো জেনেৰেল এমনেষ্টি দিব লাগে আৰু যিসকল জেলত আছে এইখিনি ৰিলিজ কৰি দিব লাগে সেইটোকো আমি আহ্বান কৰিছোঁ কিন্তু গভৰ্ণমেণ্টে কিছুমান লিগেল প্ৰচিডিউৰৰ কথা কৈ আছে আৰু এতিয়া 4খনকৈ স্পেচিয়েল কোৰ্ট স্পেচিয়েল 4খন স্পেচিয়েল কোৰ্ট গঠন কৰাৰ কথা কৈছে আৰু এই নিৰ্বাচন কোড অফ কণ্ডাক্ট উঠাৰ পিছতে এই কামটো লৈ পেলাই আমি ক্ষিপ্ৰতাৰে কাম কৰিবলৈ গভৰ্ণমেণ্টক হেঁচা প্ৰয়োগ কৰিম এতিয়া আৰু ভয় কৰি একো লাভ নাই ইয়াত NDA চৰকাৰ হ'ব বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হ'ব ইয়াত আৰু ডুবাইত যাব লগা কি আছে তো তেখেতসকলে ইয়াত যিহেতু নিৰ্বাচন খেলিছে ইয়াত ৰাইজক প্ৰতিনিধিত্ব কৰিছে ইয়াতে থাকক ইয়াতে থাকি পেলাই ৰাজনীতি কৰক এইটো আমি আহ্বান কৰিম আৰু এইবাৰ ভয় কৰি একো লাভ নাই কাৰণ ভয় কৰাৰ কোনো দৰকাৰে নাই মানে যিটো আমাৰ মেজিক নাম্বাৰ লাগে ইয়াতকে বহুত অধিক আসন লৈ পেলাই মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব ইয়াত কোনো সন্দেহ নাই UPPLতো চব ঘৰে ঘৰে আছে হৰ্চ ট্ৰেডিঙৰ কথাই নাই